Hello everyone, welcome back to my channel Rimi's World. আজি মই এটা ৰেচিপি লৈ আনিছো আৰু সকলোৱে দেখি নিশ্চয় গমে পাইছে মই কি বনাব ওলাইছো সকলোৰে ফেভাৰিট গাহৰি মাংসৰ তৰকাৰী অতি সিম্পল হয় তেনেহলে বলক মই আজি ভিডিওটো আৰম্ভ কৰো ইয়াৰ বাবে লাগিব আধা কেজি মই গাহৰি মাংস লৈছো ভালদৰে ধুই নিমখ দি বইল কৰি লৈছো আৰু মই লৈছো তিনিটা মিডিয়াম সাইজৰ আলু টুকুৰা টুকুৰকৈ কাটি লৈছো আদা নহৰু জলকীয়াও কুটি লৈছো বিলাহীৰ পেষ্ট পিয়াজ মই সৰুকৈ কুটি লৈছো আৰু লং ইলাচি দালচিনি তেজপাত দুখিলা গোটা জিৰা আৰু মিট মছলা আৰু মই ৰেড চিলি পাউডাৰ তেনেহলে বলক মই বনোৱা আৰম্ভ কৰো এইফালে মই কেৰাহীখন গৰম হওঁতে তেল 2 চামুচ দিছো তেল মই বেছিকৈ দিয়া নাই আৰু তাৰ পাছত মই গোটা জিৰা 1 চামুচ দি দিছো জিৰাখিনি যেতিয়া ফুটি উঠিব তাতে মই দুখিলা তেজপাতটো এড কৰি দিলো আৰু এইখিনি যেতিয়ালৈকে স্মেল নাহে তেতিয়ালৈকে অলপ সময় ফ্ৰাই কৰি লম আৰু ইয়া অলপ টাইম ফ্ৰাই কৰাৰ পিছত মই ইয়াতে লং ইলাচি দালচিনি আৰু দুটা শুকান জলকীয়া মই যোগ কৰি দিছো তেতিয়া বহুত টেষ্টি হয় আৰু ইয়াৰ লগত মই আলুখিনিও যোগ কৰি দিছো আৰু আলুখিনি আৰু গুটি গৰম মছলাখিনিৰ লগত মই 1-2 মিনিট ফ্ৰাই কৰি লম তাৰ পাছতে মই কাটি থোৱা পিয়াজখিনিও ইয়াতে এড কৰি দিছো পিয়াজখিনি মই মিহি মিহিকৈ কুটিছো তেতিয়া গ্ৰেভিখন ভাল হ'ব ডাঠ হ'ব সেইবাবে মই এনেকৈ দিছো আৰু এইখিনি মই এনেকৈ অলপ সময় ফ্ৰাই কৰাৰ পিছত আদা নহৰু জলকীয়াখিনিও মিলাই দিছো আদা নহৰুখিনিও মই কুটিয়ে লৈছো পেষ্ট কৰি লোৱা নাই এনেকৈ দিলে ফ্লেভাৰটো ভালকৈ আহে আৰু এইখিনি মই ইয়াত দেখিছে অলপ সময় ফ্ৰাই কৰাৰ পিছত ৰেড চিলি 1 চামুচ মিট মছলা 1 চামুচ আৰু মই হালধি পাউডাৰ 1 চামুচ দি লৈছো আপোনালোকে নিজৰ হিচাপ মতে দিব পাৰে যদি জ্বলাটো কম বেছি কৰিব বিচাৰে তেতিয়া হলে ৰেড চিলি বেছিও দিব পাৰে বা কমকেও দিব পাৰে আৰু এইখিনি মই গুটেইখিনি ভালদৰে মছলা মিক্স কৰি লৈ অলপ সময় মই ফ্ৰাই কৰিছো তাৰ পাছত মই বইল কৰি থোৱা গাহৰি মাংসখিনি ইয়াৰ লগত যোগ কৰি দিছো আৰু তাৰ পাছত মাংসখিনিৰ লগত আলু মছলা গুটেইখিনি তল ওপৰ কৰি মই এনেদৰে ফ্ৰাই কৰিম এনেকৈ তল ওপৰ কৰি দিলে গুটেই মছলাখিনি মাংসখিনিত লাগি যাব তেতিয়া খাবলৈও টেষ্টি হয় আৰু এনেকৈ মই ফ্ৰাই কৰি লোৱাৰ পাছত এই দেখিছে তেল ওলাইছে মাংসখিনি ভালদৰে ফ্ৰাই কৰিলে খাবলৈ খুব সোৱাদ হয় আৰু এনেকৈ মই অলপ সময় গেছটো সিমত দিয়ে ভাজিছো গেছটো কম কৰি দিলে মাংসটো সোনকালে সিজিব আৰু তাৰ লগতে মই দি দিছো যিখিনি আপোনাৰ বিলাহীৰ পেষ্ট আছিল সেইখিনিও মই এড কৰি দিছো আৰু গুটেইখিনি মই আকৌ এবাৰ ভালদৰে মিক্স কৰি দিছো তাৰ পাছত মই ঢাকনিখন লগাই অলপ সময় ভাজিছো আৰু ইয়াৰ পাছত মই ঢাকনিখন উঠাই সেইখিনি ভিডিও কৰা নহল মই গৰম পানী এগিলাস এড কৰি দিছো আপোনালোকে নিজৰ জোখমতে দিব পানীটো মই বেছি পনীয়া নকৰো আৰু অলপ সময় পিছত 5-10 মিনিটৰ পিছত তৰকাৰীখন উতল আহিছে এয়া দেখিছে কি ধুনিয়া কালাৰ খাবলৈও খুব ধুনিয়া হৈছে দেখি বাৰু কাৰ লোভ লাগিছে কবলৈ নাপাহৰিব আৰু কেনেকুৱা লাগিছে হেতুও জনাব নাপাহৰিব তেনেহলে আজিলৈ আহো পুনৰ এটা নতুন ৰেচিপি বা মই ব্লগ লৈ আকৌ লগ পাম